কেনেকুৱা মানুহৰ সহায়? যিমান আশা কৰিছিলোঁ বহুত বেছি। মই আজি অলপ আগতে ইয়াৰ দ্বাৰা বুজা যায় মানুহৰ অন্তৰ আৰু মানুহৰ মন আমাৰ লগত আছে। ইমান বিশাল মিটিং আগতে কেতিয়াও হোৱা নাছিল। এখন হেলিকপ্টাৰ আহিলেও ইয়াত ইমান মানুহ নহয়, যিমান মানুহ আজি আহিছে আৰু মনে প্ৰাণে দেখা গৈছে যে যোৱাকালি বদৰুদ্দিন আজমলে এটা নিৰ্বাচনী সভাত অসমৰ স্বাভিমান গামোচা দলি আছে। এই সম্পৰ্কে কি ক'ব এজন বয়োজ্যেষ্ঠ মানুহ? ইয়াৰ আগতো কৰিছিল গামোচা দলিয়া নহয়, কণীও দলি আছিল, তাৰপিছত লগত মিছবিহেভ কৰা বিভিন্ন কাম তাৰমানে বুজাই মানুহে জানিব যিসকলে ভোট নিদিয়ে, বুজাই সমষ্টিৰ মানুহে ভালকৈ জানিব যিসকলে তেখেতক ছাপৰ্ট নকৰে। আমি এইবিলাক দেখা পাওঁ, কমহে দেখা পাওঁ, হয়তো আৰু বেছি থাকিব পাৰে। এইবিলাক কথা হ'বই নোৱাৰে। আল্লাহৰ লগত নিজকে তুলনা কৰা, ওপৰত আল্লাহৰ তলত মই এইবিলাক কথা একেবাৰে ঠিক নহয়, কোৱা কথাই নহয়। মই এটাই কথা আজি মানে কেইদিনমানৰ পৰা কৈ আছোঁ যে বিনাশকালে বিপৰীত যেতিয়া মানুহৰ বিনাশ